নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। বহুত দিনৰ মূৰত ইউটিউবত ভিডিঅ' এটা আপলোড কৰিছোঁ আৰু আজি এখন গাড়ী আপোনালোকক দেখাবলৈ লৈছোঁ। আচলতে এখন মোৰে গাড়ী Alto 800 LXI 2017 জুন মাহৰ, আৰু এইখন মই চেল কৰিম বুলি ভাবিছোঁ। সেইকাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰি ইউটিউবতে এৰি দিছোঁ। আপোনালোকৰ যদি কাৰোবাৰ পচন্দ লাগে তেন্তেহ'লে মোৰ লগত যোগাযোগ কৰিব। আৰু প্ৰথমতে আপোনালোকক গাড়ীখনৰ ৱাক এৰাউণ্ড এটা মই দি লওঁ। গাড়ীখন আপোনালোকে চাই লওক। এয়া চাওক, এইটো ছাইড প্ৰফাইল এইফালৰ পৰা, আৰু এইটো হৈছে ফ্ৰণ্ট ছাইড এইটো। তাৰপিছত এইটো হ'ল এইটো ছাইড লেফ্ট ছাইড, আৰু বেক ছাইডটো এইটো চাওক। গাড়ী সম্পূৰ্ণ অৰিজিনেল পেইণ্টত আছে। দুই এটা স্কেচ আছে, নথকা নহয়। ছেকেণ্ড হেণ্ড গাড়ী যিহেতু স্কেচ থাকিব, ইমান দিন হ'ল। এই এটা লাগিছিল, এইখিনি পেইণ্ট মৰা আছে, মানে এইখিনি আপোনালোকে মাৰি ল'ব পাৰিব নতুনকৈ আকৌ, ইমানেই, বেলেগ একো নাই। তাৰপিছতে গাড়ী সম্পূৰ্ণ এইবিলাক চব চিল আছে। গ্লাছবিলাক কোম্পানী ফিটাত যিবিলাক আহিছিল সেইবিলাকেই আছে। বাকী আপোনালোকৰ ইণ্টেৰিয়ৰটো দেখাই দিওঁ মই প্ৰথমতে। আপোনালোকৰ ইণ্টেৰিয়ৰটো দেখাই দিওঁ। এই গাড়ী এইবিলাক চাওক, গাড়ী সেইটো ডেছবৰ্ড খুব ধুনীয়া হৈ আছে ডেছবৰ্ডটো। তাৰপিছত এইখিনি হ'ল ছিট, অলমষ্ট কণ্ডিশ্যন নিউৱে হৈ আছে। গাড়ী ছিট সম্পূৰ্ণ ঠিক হৈ আছে, চাওক, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। চাওক গাড়ীখন। বাকী ষ্টেৰিং, পাৱাৰ ষ্টেৰিং, AC, বাকী মিউজিক চিষ্টেমটো মই লগাইছোঁ। বাকী চিগেট লাইটৰ মই লগাইছোঁ। বাকী গাড়ী আপোনালোকে চাব পাৰে জেনুইন 48,777 কিলোমিটাৰ চলিছে বৰ্তমানলৈকে। পাৱাৰ উইণ্ডো দুখন পাব আপোনালোকে ইয়াতে। পাৱাৰ উইণ্ডো আছে, ফ্ৰণ্ট ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ ছাইড। আৰু গাড়ীখন বয়স হৈছে 7 বছৰ 5 মাহ। আৰু আপোনালোকে যদি কাৰোবাৰ পচন্দ লাগে মোৰ লগত যোগাযোগ কৰিব। স্ক্ৰীণত মই কণ্টেক্ট নম্বৰ দি দিম। আৰু গাড়ী আপোনালোকে চাব পাৰে, এইবিলাক সম্পূৰ্ণ চিল আছে, এইবিলাক কোম্পানী চিল, কোনো এক্সিডেণ্টেল নহয়। গাড়ীৰ কণ্ডিশ্যন বহুত ভাল হৈ আছে। আৰু টায়াৰকেইটা চাব পাৰে, সম্পূৰ্ণ এইকেইটা নতুন টায়াৰ হয়। 4টা চকাই নতুন টায়াৰ লগাই থৈছোঁ। চাওক, ধুনীয়া হৈ আছে টায়াৰ, একদম নতুন হৈ আছে। 90% ওপৰত টায়াৰ আছে। আৰু গোটেই 4টা চকা নতুন আপোনালোকক দেখাই দিছোঁ। চাওক, গোটেই 4টা টায়াৰ নতুন। আৰু আপোনালোকক মই ইঞ্জিনৰ চাউণ্ডটো শুনাই দিছোঁ, আৰু ইঞ্জিনটো দেখাই দিছোঁ খুলি কিনে। গাড়ী কি কণ্ডিশ্যন হৈ আছে। গাড়ীৰ ইঞ্জিনৰ চাউণ্ড চাওক আপোনালোকে, আনটাচ। গাড়ীৰ ইঞ্জিন চিল আছে, একো গাড়ীত চোৱাই নাই আজিলৈকে। গাড়ী বহুত ধুনীয়া হৈ আছে। বেটেৰীটো অকণমান বাৰু পুৰণা হৈছে, হ'লেও কাম চলি আছে। আৰু গাড়ী আপোনালোকৰ এটা ছেকেণ্ড হেণ্ড গাড়ী জানেই, চালে মানে এপ্ৰনকেইটা চাব লাগে। যিহেতু এক্সিডেণ্ট নাই হোৱা গাড়ী এখন, চাওক। এক্সিডেণ্ট হ'লে এপ্ৰনবিলাক ৱেল্ডিং হোৱা থাকিব, আৰু ফিনিচিং নাথাকিব। এইবিলাক ফিনিচিং আছে পূৰা, কোম্পানী যেনেকৈ বনাই দিছিল। আৰু এইবিলাক চিলবিলাক আছে এতিয়াও, এইবিলাক আছে। হেডলাইটৰ চিল, এয়া হেডলাইটৰ চিল চাব পাৰে। গাড়ী ইঞ্জিনৰ মাত আপোনালোকে শুনিলে গম পাব, যিসকলে গাড়ীৰ কথা জানে। আৰু গাড়ীখন এয়া ইমানেই। এইখনৰ মই LED হেডলেম্প ইনষ্টল কৰি থৈছোঁ 6000ৰ দুইটা, আপোনালোকে চাব পাৰে। LED হেডলেম্প। আৰু গাড়ীখন অলমষ্ট মানে বহুত ভাল কণ্ডিশ্যনত আছে। মই গাড়ীখন এইটো কাৰণে চেল কৰিব খুজিছোঁ, মই অন্য এখন গাড়ী ল'ব খুজিছোঁ, সেইকাৰণেহে চেল কৰিছোঁ। গাড়ীখনৰ কোনো প্ৰব্লেম নাই। আপোনালোকে যদি ল'ব খোজে তেন্তে মোৰ লগত যোগাযোগ কৰিব স্ক্ৰীণত দিয়া নম্বৰত। আৰু গাড়ীখনৰ মই আস্কিং প্ৰাইচ ৰাখিছোঁ 3 লাখ, আৰু কম হৈ যাব। আপোনালোকে মোৰ লগত যোগাযোগ কৰিব।